ফটকা উৎপাদন কোম্পানী এটাত ৰসায়নবিদ হিচাপে যোগদান কৰাৰ পিছত মিনুক কোৱা হৈছিল যে এটা নিৰ্দিষ্ট ধৰণৰ বাৰুদ বনাব লাগে য'ত কাৰ্বন সালফাৰ আৰু পটাছিয়াম নাইট্ৰেট 3:2:1 অনুপাতত মিহলাই ল'ব লাগিব যদি 1.2 কিলোগ্ৰাম বাৰুদ বনাব লাগে তেন্তে তাই কিমান সালফাৰ দিব লাগিব ঠিক আছে তো প্ৰথমটো কি ক'লে প্ৰথমটো হৈ গ'ল কাৰ্বন তাৰপিছত কি ক'লে সালফাৰ আৰু তাৰপিছত কি ক'লে পটাছিয়াম কি লিখিছো পটাছিয়ামক কি দি পেলাই ৰিপ্ৰেজেন্ট কৰে এইটো CH3 বনি গ'ল বাৰু ৰেচিঅ'টো কিমান 3:2:1 আৰু 1.2 কিলোগ্ৰাম মানে টোটেলটো কিমান হ'ব 1.2 কিলোগ্ৰাম মানে 1200 গ্ৰাম ঠিকে আছে এতিয়া আমাৰ কোৱেশ্চনটো কি সালফাৰ কিমান লাগে সালফাৰ কোনটো মাজৰটো গতিকে 2 বাই আমি এই গোটেইখিনি প্লাস কৰি দিম কিমান হ'ব 3/5 5/1 6 ছভাগৰ দুভাগ ঠিক আছে ছভাগৰ দুভাগ কিমানৰ 1200 গ্ৰামৰ কিমান হ'ব আমি সেইটো উলিয়াব লাগে গতিকে 2 6 হৰণ গলে কিমান 2 3 গুণ 6 3 1200 হৰণ হ'বলৈ হলে 3 4 গুণ 12 মানে 400 গ্ৰাম গতিকে আমাৰ আনসাৰ কি হ'ব 400 গ্ৰাম